আজি হৈ যোৱা এডিআৰিৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম। জিকেৰ প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে লাডাখৰ CSN কণ্টৰ এক উদাহৰণ। এইটো হৈছে বি নম্বৰ অপশ্যনটো হিমবাহ বা গ্লেছিয়াৰ। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? এইটো হৈছে উৰিষ্যা। নেক্সট প্ৰশ্নটো হৈছে বিশ্বকাপ ফুটবল খেলত ব্ৰাজিল কিমানবাৰ জয়লাভ কৰিছে? ইয়াৰ আনচাৰটো হৈছে 5 বাৰ। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? ইয়াৰ আনচাৰটো হৈছে চেকোস্লোভাকিয়া। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোন গৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ আনচাৰটো হৈছে গুলজাৰ। নেক্সট প্ৰশ্নটো নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ অপশ্যনটো হৈছে গ্ৰেমি। নেক্সট প্ৰশ্নটো হৈছে কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত? ইয়াৰ আনচাৰটো হৈছে থিৰুৱনন্তপুৰম। নেক্সট প্ৰশ্নটো হৈছে কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? ইয়াৰ আনচাৰটো হৈছে থৰ মৰুভূমি অঞ্চলৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতা দ্বিতীয় সাম্ৰাজ্য আছিল? ইয়াৰ আনচাৰটো হৈছে কাশ্মীৰ অঞ্চলৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভস্মাচল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাগৰ দেখিছা নামৰ কবিতাটো সংগ্ৰহটো কোনে লিখিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ আনচাৰটো হৈছে হিউৱেন চাং। নেক্সটটো হৈছে অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল। এইটো কি ব্যৱহাৰ কৰে কেঁচামালটো? ইয়াৰ আনচাৰটো হৈছে বাঁহ। নেক্সটটো হ'ল IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? অসমৰে এখন হয় গুৱাহাটী। তাৰপিছতটো হৈছে ক'ত টয়োটাৰ মুখ্য কাৰ্যালয় অৱস্থিত? টয়োটাৰ মুখ্য কাৰ্যালয় হৈছে জাপানত অৱস্থিত। ইয়াৰ আনচাৰটো হৈছে জাপান। দাণ্ডিয়া ৰাস কোনখন ৰাজ্যত এক জনপ্ৰিয় লোকনৃত্য? ইয়াৰ আনচাৰটো হৈছে গুজৰাট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ কাণ্ট্ৰি কণ্ট্ৰল দ্য সুৱেজ কেনেল? কোনখন কাণ্ট্ৰিয়ে সুৱেজ কেনেলটো নিয়ন্ত্ৰণ কৰে? ইয়াৰ আনচাৰটো হৈছে ইজিপ্ট। অপশ্যন চি ইজিপ্ট। নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে। ছিকিম অসম পশ্চিম দিশত অৱস্থিত, এইটো ৰাইট। আৰু অসম সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে আৰু বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে বি, ছিকিম অসম পশ্চিম দিশত অৱস্থিত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ছিকিম অসম পশ্চিম দিশত অৱস্থিত। 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভলদিমিৰ জেলেনস্কি। জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে পীৰ পাঞ্জাল পৰ্বতমালা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন? ৰীমা দাস। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু এমংছ দ্য ফ্লয়িং ইজ এ ৰেচলাৰ? ইয়াৰ আনচাৰটো হৈছে লাভলীনা বৰগোহাঁই বা নিম্নলিখিত কোনগৰাকী মল্লযুঁজাৰু? কোন সিংহাসনৰ বাবে গোপালৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংগঠিত হৈছিল? ইয়াৰ আনচাৰটো হৈছে ব্ৰিটিছ সিংহাসন। নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয়? ইয়াৰ আনচাৰটো হৈছে বক্সাইট। নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? ইয়াৰ আনচাৰটো হৈছে ধৰ্মশালা। PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈছে অপশ্যনটো হৈছে এথলেটিক্স। তাৰপিছত হৈছে মেজৰ ধ্যান চান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক।
মেজৰ ধ্যানচান্দে কোনটো খেলৰ সৈতে জড়িত আছিল সেইটো হৈছে হকি ইয়াৰ আনসাৰটো হৈছে হকি নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা ইয়াৰ আনসাৰটো হৈছে থুৰিয়া থুৰিয়া কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল যে কোনখন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল সেই দেশখনৰ নাম হৈছে পৰ্তুগাল কিৰা আৰু ঘ কোন দেশৰ জাতীয় সাজ পোছাক কিৰা আৰু ঘ কোনখন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ আনসাৰটো হৈছে ভূটান নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ এইটো হৈছে গীতা এইটো সকলোৱে জানে যে এইটো গীতা নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য ইয়াৰ আনসাৰটো হৈছে হাৱাই নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক আনবোৰতকৈ কোনটো পৃথক ইয়াতে হ'ব আয়ুৰ্বেদ তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিল জেন অষ্টিনে লিখিছিল প্ৰাইড এণ্ড প্ৰিজুডিচ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনবিধ খেলত মনালিসা বৰুৱা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ আনসাৰটো হৈছে টেবুল টেনিছ তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত ইয়াৰ আনসাৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে মুম্বাই মহানগৰত অৱস্থিত শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল এইটো সকলোৱে জানেই চাগে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঔৰংগজেব তাৰ পিছৰ প্ৰশ্নটো হৈছে চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিলে তো হৈছে সমুদ্ৰগুপ্ত নেক্সট কুৱেশ্যনটো ভৱেন্দ্ৰনাথ শইকীয়া উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অগ্নিস্নান নেক্সট কুৱেশ্যনটো হৈছে টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দিশত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোৰিয়া নেক্সট প্ৰশ্নটো হৈছে কোনে অলিম্পিক খেলত সৰ্বোচ্চ সোণৰ পদক লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাইকেল ফ্লেপছ তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰিবংশ ৰায় বচ্চন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বোলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অশ্বক্ষুৰা হ্ৰদ অপশ্যন চি অশ্বক্ষুৰা হ্ৰদ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ইউৰোপ আৰু আফ্ৰিকা অপশ্যন বি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ প্ৰথমখন টুৰ্ণামেণ্ট ইংলেণ্ড এই কাপ জয়লাভ কৰিছিল অপশ্যন চি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কানাডা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নেক্সট অলিম্পিকৰ পতাকাখনৰ নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ইয়াৰ অপশ্যনটো হৈছে সমুথিৰা অৰেঞ্জ ৰংটো দেখা নাপাওঁ আমি নেক্সট প্ৰশ্নটো কোন দুখন দেশক গবি মৰুভূমিয়ে স্পৰ্শ কৰিছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে
অপশ্যন ডি চীন আৰু মংগোলিয়া, চীন আৰু মংগোলিয়া। নেক্সট প্ৰশ্নটো হৈছে ডৰেমন কি অথবা কোন? হু অৰ হোৱাট ইজ ডৰেমন? ডৰেমন কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটা কাৰ্টুন চৰিত্ৰ, এইটো সকলোৱে জানে। তাৰ পিছৰ প্ৰশ্নটো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিয়েটনাম, ভিয়েটনাম। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে টকাৰী, টকাৰী। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি সামগ্ৰী আৰু সেৱা কৰ, গুডছ এণ্ড ছাৰ্ভিচ টেক্স। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন, যিটো নাট ক্ৰেকাৰ বুলি কয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ব্ৰজেন বৰুৱা, অপশ্যন ডি ব্ৰজেন বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি পুলেলা গপিচন, পুলেলা গপিচন। নেক্সট কুৱেশ্যনটো হৈছে টিয়াও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? টিয়াও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল, অপশ্যন চি ফুটবল। নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি শেষ পৃষ্ঠা, অপশ্যন চি শেষ পৃষ্ঠা। নেক্সট প্ৰশ্নটো হৈছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কণ্ঠৰ বিভংগনত সহায় কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চেতচাৰ, ষ্টাৰ্টছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে? নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে? শুদ্ধ অপশ্যনটো হৈছে পৰ্তুগাল, পৰ্তুগাল। নেক্সট প্ৰশ্নটো হৈছে জঙাল বলবহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ৰহা। আপোনালোকৰ কিমানটা শুদ্ধ হ'ল কমেণ্টত জনাব।